হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ব্লগলৈ তো ফাইনেলি যোৱাকালি গোটেই ৰাতি মানে বৰষুণ দিছে তো আমাৰ গাঁৱৰ চাইডে মানে বহুত বেছি পানী হৈছে তো তাকে চাব যাম এতিয়া তো লেটছ গো আপোনালোককো দেখুৱাম তো বলক কি গাইজ এনেকৈ বাইকখন লৈ পুৰা ওলাই আহিছোঁ চ' এতিয়া যাওঁ বলক আগফালে গাঁও আহি পালোৱে মানে তো বলক আৰু এইফালে চাইডত মজা ভিউ তো বলক আৰু বাকী গাইজ ইফালে পুটু হৈছে আমাৰ লগত কেনে লাগছে আৰু ৰাস্তাত মাজে মাজে পানী পাইছোঁ মানে বানপানী নহয় তাত পানী এতিয়া আগফালে যাই আছোঁ বঢ়িয়াকৈ তো বলক এইবিলাক চাইডত পানী বাঢ়িছে বাৰু মানে যোৱাকালি নন ষ্টপ বৰষুণ হৈছে ৰাতি গোটেই ৰাতি আপনার সাইডত চাওক কেনেকুৱা পানী মানে বাঢ়ি আছে যোৱাকালি মানে নন ষ্টপ বৰষুণ হৈছে আৰু এইবিলাক বৰি লৈ আহিছে দেখছে আৰু এইফালে মাছ মাৰি আছে এয়া মাছ মাৰি আছে পুৰা মানে পানীটো মানে বহুত বাঢ়ি গৈছে এইবাৰ নাও আহিছেচোন নাও আহি গৈছে চাওক নাও আহি গৈছে এইখান তো এইফালে বৰি মাৰি আছে মানে ৰাস্তাত যিমান চাব না চব বৰি মাৰা মানুহে এইফালে নাও হৈছে চাওক এইখান নাওৰ পৰাও বৰি মাৰিব বক্সো লৈছে নেকি দুটা বক্সো আছে ৰাতি পাৰ্টি গৈছে ইমান বেছি পানী হোৱা নাই নৰ্মেলি আমি ফুৰিব আহিলোঁ ইফালে যিহেতু অহা নপৰে ধূপধাৰা পিনেহে যাব পাৰে না তো ইফালে নৰ্মেলি ফুৰিব আহিলোঁ ধূপধাৰা ফালে গ'লে সেই আৰু তো এনেই একপাক চাই যাওঁ বোলো পানী কিমান হৈছে তো ঠিক ঠাক পানী হৈছে কিন্তু মাছ মৰা মানুহ চাওক আপোনালোকে চাৰিওফালে এইখন নাও চাওক ইমান চাব গাইজ ৰাস্তাত চব মাছ মানে অনলি মাছ বজাৰত গ'লে আজি মাছৰ দামেই নাই কাৰণ চাৰিওফালে মাছে পাই আছে তো পানী অলপ কমিল পোৱাতকৈ যিহেতু অলপ ৰ'দটো দিছে ভগৱানৰ কৃপাত তো অলপ এটা সৰু চাই বানপানী লাগে না কি কোৱা ইফালেও পানী এই মাছ মৰা মানুহ পিছফালে চাওক লাইনৰ পোষ্টবিলাকত গোটাই পানী ইফালে মাছ মাৰি আছে আৰু পানী চাওক পানী ইফালেও মাছ এইবিলাক পানী চাওক গোটাই পানী মানে এই অঞ্চলটো গোটাই পানীত অঞ্চল মানে ডুবা নাই বাৰু কোনেও বানপানীটো অহা নাই বাট এইবিলাক পথাৰবিলাকত আৰু মজা লগা হৈছে এটা পানীৰ যিটো তাণ্ডৱ চলছে না আৰু মাছৰ ইফালে চাওক এইবিলাক আমি এক জেগাত ৰখলোঁ তো এৰে পাই জুম কৰি দিম চাওকচোন যিমান দূৰ জুম কৰিম সিমান পানী এই ক'ৰবাক লগি জুম কৰিছোঁ এই তাকে লগি পানীয়ে পানী তো ইফালে নাও আছে এখন ইফালে তো মানে পানী বহুত বেছি হৈছে আৰু যদি বৰষুণ পৰে অৱস্থা বেয়া হ'ব চ' চাওক আপোনালোকে মানে নন ষ্টপ বৰষুণ পৰাৰ কাৰণে এইটো অৱস্থা ইফালেও পূৰা পানী চাৰিওফালে পানীৰ মাজত আমি আৰু বাকী গাইজ এনে একপাক ফুৰি আহিলোঁ ভাবিলোঁ আপোনালোকক এটা ব্লগ মানে দেখুৱাই দিওঁ আৰু এই চেনেলটোত মই ভিডিঅ' দিয়া প্ৰায় আজি 1 বছৰ হৈ গ'ল কমপ্লিট তো স্ক্ৰীনত আহি আছে প্ৰথম যিটো ভিডিঅ' দিছিলোঁ তো 1 বছৰ ফাইনেলি হৈ গ'ল বহুত বেছি ভাল লাগি আছে আজি ঠিক আছে এইবিলাক দূৰত চাওক আপোনালোকে পাহাৰ গোটাইবিলাক এইবিলাক পাহাৰ নগৰপাৰা পাহাৰ ইফালে চাওক এইবিলাক পাহাৰ আৰু ইফালে চালে সেইখন এখন পাহাৰ চাওক আপোনালোকে মস্ত পাহাৰ মানে আমাৰ এই এৰিয়াটোত পাহাৰ কিন্তু আছে গাইজ ইফালে আপোনালোকে যিমান যাব না পাহাৰ দেখা পাব চাওক এইবিলাক মজা আৰু এই বাছ আহিছে বাছখন পাৰ হ'লে আমি যাওঁ আৰু ভিউটো চাওক ইফালে নাও এইখন পূৰা যাই আছে নাওখন চাওক আপোনালোকে জুম কৰি দেখুৱাই দিছোঁ পূৰা যাই আছে এইবিলাক নাও উঠি ভাল লাগে আজিকালি ফুটফুটি কাম নাই আৰু ইফালে চাওক আজিকালি নহয় বাৰু ফুটফুটি আগত আৰু ইফালে পানী চ' এনেকুৱাই আৰু নৰ্মেল মজা লাগিল একদম জেগাখিনি আহি পানী চানী চালোঁ চ' এতিয়া বলক যাই থাকোঁ আৰু ৰাস্তাটো মজা লাগিব আপোনালোকে চাই দিয়কচোন ৰাস্তাত আগফালে চাওক আৰু লাহে বৰষুণো পৰিব ধৰিছে আৰু ৰাস্তাটোও ভাল লগা হৈছে চ' বলক আহা আৰু বাকী গাইজ এনেই একপাক পানী চাবলৈ আহি গ'লোঁ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনাৰ কমেণ্ট বক্সত কৈ জনাব আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ নৰ্মেল পানী দেখুৱাই দিলোঁ নেক্সট বানপানী হ'লে দেখুৱাম বাৰু তো আজিলৈ বাই বাই আৰু এইকেইদিন ডেইলি ব্লগ দি আছোঁ যিহেতু আপোনালোকৰ ছাপোৰ্ট লাগিব কমেণ্ট এটা কৰি দিব তো আজিলৈ বাই বাই লাইক কৰি দিব ভিডিঅ'টো থেংক ইউ